হেল্ল' ক'ত আছ তই? মই ঘৰতে। তই? ময়ো ঘৰতে। আজি বোলে গণিতৰ বহি দিব স্কুলত। ছাৰে কালি দিম বুলি কৈছিলে, দিব চাগে আজি। দিব তেন্তে। মইতো ফেলেই কৰিম, তই চাগে 100ৰ ভিতৰত 100ই পাবি চাগে। সেই বলিয়া হ'লে নেকি? নাই, এবাৰ মোৰ পৰীক্ষা বেয়া হ'ল। তোৰ প্ৰত্যেকবাৰে পৰীক্ষা বেয়া হয়, খালি তইহে বেছি নাম্বাৰ পাৱ। ক্লাছটোৰ ভিতৰত চবতছে বেছি নম্বৰ তইয়ে পাৱ, খালি তোৰ পৰীক্ষাহে বেয়া হয়। নাই, এইবাৰ সঁচাকে পৰীক্ষা বেয়া হৈছে। চাবি আকৌ, বহি দিলে গম পাবি নহয়। হ'ব, মই এনেও জানো তই কিমান নম্বৰ পাবি। হ'ব দে এতিয়া, স্কুললৈ ওলাওঁ। ওলাইছ নেকি তই? হ'ব দে, মই ওলাওঁ স্কুল যাবলৈ। লগ পাম দে স্কুলত। কোনে কোনে কিমান নম্বৰ পালি কৈ যায় এফালৰ পৰা। আমাৰ টপাৰটোৱেতো 100ৰ ভিতৰত 100ই পালে চাগে। নাই, কি যে কৱ তই। কোনে কোনে কিমান পালি কৈ যা। কচোন ক, তহঁতিয়ে ক, মইতো ফেলেই কৰিছো। টপাৰ, কিমান পাইছ তই? নাই মই এইবাৰতকৈ কমহে পালো। ঘৰলৈ কেনেকে যাওঁ তাৰে চিন্তা কৰিছো। হয় নেকি? ফেলেই কৰিলি নেকি আকৌ? পিছে জিতেন্দ্ৰ, তই কিমান পালিনো? তোৰটোকে কচোন প্ৰথমতে। মোৰতো কম বাৰু, তহঁতৰটো প্ৰথমতে ক। জিতেন্দ্ৰ, প্ৰথমতে তই কচোন কিমান পালি? মই ফেলেই কৰিলো। 100ৰ ভিতৰত মাত্ৰ 7হে পালো। মোৰ নিজৰ ওপৰতেই খং উঠিছে পাই। তই মানে মোতকৈ বেছিহে পালি। তইনো কিমান পালি? মই তোতকৈ 1 কমহে পালো, 6হে পালো। কি যে হ'ব নহয় মোৰ যে আৰু দেই। পিছে আমাৰ টপাৰটোৱে কচোন কিমাননো পালি তই? মই ইবাৰতকৈ কমকে পালো, মাত্ৰ 100ৰ ভিতৰত 90হে পালো। ইবাৰ 95 পাইছিলো। ঘৰত কি বুলি কম জানো দেই, পাপাই মাৰিবহে মোক আৰু। কি তই 100ৰ ভিতৰত 90 পালি? চালা, তহঁতিতো মোতকৈ বেছিয়ে পালি। তইনো কিমান পালি পিছে? মই 0হে পালো, 1ও নেপালো মই। হ'ব দে, মন বেয়া কৰিব নালাগে। আমি তিনিটা একেখন নাওৰে যাত্ৰী। কি যে কম নহয় তই। ঘৰত বছে গম পালে পিঠি বহল কৰি পঠিয়াব মোক আজি। মোকো একেই, পিঠি বহল কৰিব চাগে আজি আৰু। পিছে ছাৰে বহীখনত চহী কৰি আনিব কৈছিলে নহয়, কেনেকে কৰিবি? বহীখন দেখালে তই গমেই পাই যাব কিমান পাইছো। চালা, মৰিলো আজি দেই। আৰে, মোৰ ওচৰত এটা উপায় আছে না, তহঁতি কেলে ভয় কৰিছ মই থাকোতে? কি উপায়? তই খালি বচাবি আৰু দেই আমাক। চা, মই পাইছো 0 আৰু তই পাইছ 7 আৰু ই পাইছে 6। আমাৰ সংখ্যাকেইটা অলপ উল্টা পুল্টা কৰি দে। মই 0 তোৰ আগফালে লগাই দিওঁ 5, মোৰ কাৰণে হৈ যাব 50। তই পাইছ 7, 7ৰ পিছফালে 0 লগাই দে, হৈ যাব 70। আৰু তই পাইছ 6, 6 পিছফালে 0 লগাই দে, 60 হৈ যাব। হয় পিছে দেই। ঘৰত যদি গম পাই যায়? আৰে, ঘৰত থৰি না বহীখন চাব, অকল নম্বৰটোৱে চাব কিমান পাইছে। ভিতৰখনতো উল্টি নাচাই না কিমান পাইছে। তোক মাত্ৰ সুধিব কিমান পালি, তই কৈ দিবি কিমান পালি। তই কিছু আইডিয়া দিয় দেই। আমাৰ কিখন তই বনাই দিবি আকৌ দেই, কেনেকে বনাব লাগে। মোৰখনো বনাই দিবি তই। হ'ব দে, বনাই দিম। দেখিছ নে কেনেকে বনাই দিলো? ঘৰত গৈ দেখাই দিবি আৰু। হ'ব দে, চিগনেচাৰটো মাৰি আনিব লাগিব ঘৰত। হ'ব তেন্তে, যা বৈ আজিলৈ আৰু। মা, কি কৰিছানো? এয়া ভাত বনাই আছো। পালেহি স্কুলৰ পৰা? পালোহি। মা, আজি আমাক গণিতৰ বহি দিলে আৰু মাক চিগনেচাৰটো মাৰি দিব কৈছে, মাৰি দিবা দেই। কিমাননো পালি তই? ফেলেই কৰিলি নে পাছ কৰিলি? চাই লোৱা কিমান পালো। পাছ কৰিলি। হ'ব দেই, বাকী আৰু ভালকে পঢ়িবি, আৰু ভাল নম্বৰ পাবি। ঠিক আছে। স্কুলৰ পৰা আহিলি কি? আহিলোগে। আজি আমাৰ স্কুলত গণিতৰ বহি দিলে। পিছে কিমাননো পালি তই? চাই লোৱা কিমান পালো। তই 70 পালি নে? এইবাৰচোন তই ফেইল কৰিছিলি। এইবাৰ ইমান পঢ়িলি নে যে তই 70 পাই গলি? মোক কি তুমি গেধা বুলি ভাবিছা নেকি? পিছে তুমি ইয়াত চিগনেচাৰটো মাৰি দিবা দেই, তোমাৰ মাৰি দিব কৈছে। মাৰি দিম দে।
অঁ সি ঠিকেই কৈছিলে বে বহীখন মেলি নাচায় বুলি অকল কিমান পাইছে সুধিব সেইটোৱে কৈছিলে পাই হৈ গ'ল বে তাৰ কথাটো তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু এনেকুৱা ধেমালি আপোনালোকে স্কুলত থাকোঁতে কৰিছিলে নে ক'ব আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব